নমস্কাৰ আপোনালোকে চাগে ধৰিব পাৰিছে মোৰ ডাঙৰ সমস্যা এটা হৈছিল প্ৰথম মই যেতিয়া ফ্লাইটত উঠিব গৈছিলোঁ তেতিয়া মই বৰ ভয় খাইছিলোঁ আৰু তাৰ পিছত ভাবিলোঁ মোৰ দৰে ভয় খোৱা সকলৰ বাবে এটি আৰম্ভ কৰোঁ আপোনালোকে ধৰিব পাৰিছে এইটো হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট গুৱাহাটী আৰু ইয়াৰ পৰাই আপোনালোকে যাব পাৰিব কোনো এখন ঠাইলৈ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ ধৰিব পাৰিছে সেই মানুহটো কেশৱজ্যোতি নাথ আপোনালোকক মই এটা আজি বেলেগ এটা বিষয় লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ চেন্নাই যাম চেন্নাইলৈ কেনেকৈ যাব পাৰি মই তাৰ ওপৰত ভিডিঅ'টো বনাম কিমানখিনি পাৰোঁ দেখুৱাবলৈ যত্ন কৰিম মই জীৱনত ইমান ডাঙৰ ফেন দেখা নাছিলোঁ এয়াৰপৰ্টতে প্ৰথম দেখা পালোঁ তাকো আমাৰ অসমৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এইটোৱেই হ'ল ফ্লাইটত যোৱা টিকেট আৰু এইটো আপোনালোকে ধৰিব পাৰিছে বৰ্ডিং পাছ এয়াৰ এছিয়াৰ যিখন ফ্লাইটত যাম সেই ফ্লাইটখনৰ নাম আৰু আপোনাৰ ইয়াত লিখা আছে আপোনাৰ নামটো থাকিব ঠিক মোৰ নামটো আছে আৰু ইয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট গুৱাহাটী আৰু আপোনালোকে কোন ঠাইত যাব চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টলৈ যাব কিমান সময়ত যাব কোন তাৰিখে যাব সেই সকলোবোৰ বস্তু ইয়াত দি দিব আৰু এই টিকেটটো পোৱাৰ পাছত আপোনালোকে যাব লাগিব মেইন বস্তুটো হ'ল এই তিনিটা ইয়াত লিখা আছে বেগ ড্ৰপ ছিকিউৰিটি চেক আৰু হ'ল বৰ্ডিং আপোনালোকে যদি টিকেটটো কাটোতে এই বৰ্ডিং পাছটো এনেদৰে নুলিয়াই তেতিয়াহ'লে আপোনালোকে ইয়াত গৈ এয়াৰপৰ্টত গৈ বৰ্ডিং পাছটো উলিয়াব লাগিব গতিকে মই কৰিলোঁ কি জানেনে মই য'তেই টিকেটটো কাটিছিলোঁ সেই ঠাইতে ইণ্টাৰনেটত মই বৰ্ডিং পাছটো উলিয়াই ল'লোঁ ঠিক এই পাছটো হৈ যোৱাৰ পিছত আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় প্ৰথমতে আপুনি বেগ চেক কৰিব লাগিব আৰু বেগটো আপোনাৰ ওজন হ'ব লাগিব হাতত থকা বেগটোৰ ওজন হ'ব লাগিব 7 কেজি আৰু আপুনি যিটো ডাঙৰ বেগ লৈ যাব সেইটো ওজন হ'ব লাগিব 15 কেজি তাতকৈ ওপৰত নিলে আপোনালোকে এক্সট্ৰা চাৰ্জ ভৰিব লাগিব আৰু ডাঙৰ বেগটো আপোনালোকে এটা ঠাইত জমা কৰি দি দিব লাগিব আৰু সেই ঠাইৰ পৰা আপোনালোকে বেগটো যি ঠাইলৈ যাব সেই ঠাইত নিশ্চিতভাৱে পাই যাব কোনো অসুবিধা তাত নহয় তাৰপিছত আপুনি হাতত লোৱা বেগটো লওক আৰু এৰোপ্লেনত উৰা মাৰক যি ঠাইলৈ যাব বিচাৰিছে সেই ঠাইলৈ যাব পাৰিব ধন্যবাদ আহকচোন আমি ভিডিঅ'টোত সম্পূৰ্ণৰূপে আপোনালোকক দেখুৱাবলৈ যত্ন কৰোঁ প্ৰথমে আপোনালোকে এয়াৰপৰ্টত সোমোৱাৰ পাছত আহিব লাগিব এই তলফালেদি মই দেখাবলৈ যত্ন কৰিম আৰু মই ওপৰৰ পৰা কৰিছোঁ আপোনালোকে চিন্তা নকৰিব এয়াৰপৰ্টৰ সেই তলৰ ফালেদি মানুহজনৰ য'ত মই কাৰ্চিনটো দেখাই দিলোঁ সেইফালেদি আহি আপুনি পোনপ্ৰথমে আপোনাৰ বেগটো জুখিব লাগিব তাৰপিছত মই দেখাব যত্ন কৰিছোঁ ইয়াত এই যে লাইট এটা জ্বলি আছে কাৰ্চিন দেখাইছোঁ আৰক্ষী বিষয়া এজন যে আছে আমাৰ আৰ্মি বিষয়া এজন এই জোৱানজনৰ ওচৰত আপোনালোকে বৰ্ডিং পাছটো দেখাব লাগিব তাৰপিছত আপোনালোকে এইফালেদি আপোনালোকে লাহে লাহে গৈ থাকিব লাগিব আৰু নিশ্চিতভাৱে আপোনালোকে এয়াৰপৰ্টৰ ভিতৰত গ'লে সকলো বস্তু ধুনীয়াকৈ ধৰিবই পাৰিব আৰু এনেদৰে আপোনালোকে গৈ আপোনালোকৰ বেগটো জুখিব লাগিব আৰু জুখি তাতে সেই বেগটো বিদায় দিব লাগিব আৰু বেগটো আপোনালোকে ভয় খাব নালাগে তাত চিলমোহৰ মাৰি আপোনাৰ বেগটো আপুনি পোৱা জেগাত থৈ দিবগৈ আৰু আপুনি যোন ঠাইলৈ যাব সেই জেগাত পাই যাব আৰু এটা কথা চাওকচোন মই কাৰ্চিনেৰে দেখাই দিছোঁ এইবোৰ কাউণ্টাৰত আপোনাৰ বেগটো জোখা হয় আহক আমি আগুৱাই যাওঁ মই দেখাব বিচাৰিছোঁ মই এই বেগটো লৈ আহিছোঁ এইটো আপোনাৰ 7 কেজিতকৈ কম আৰু এই পিঠিত থকা বেগটো 7 কেজিতকৈ কম গতিকে এইকেইটা আপুনি হাতত নিব পাৰিব ইয়াত ইমাৰ্জেঞ্চি বস্তুবোৰ নিব পাৰিব এতিয়া আহক 3 নম্বৰ কামলৈ এতিয়া আপুনি নিজৰ বডিটো চেক কৰাই যাব লাগিব আৰু ইয়াৰ পিছত আৰু আপুনি বাহিৰলৈ ওলাব নোৱাৰিব ইয়াত দেখিছে বিষয়াবোৰে কিদৰে আপোনাক মানুহবোৰ চেক কৰি আছে ঠিক তেনেদৰে আপুনিও চেক কৰি ভিতৰ সোমাব লাগিব আহক এই এস্কেলেটৰ দি আপোনালোকে ওপৰলৈ আহিব লাগিব এতিয়া দেখিব পাৰিব এয়াৰপৰ্টৰ ভিতৰ চোৱা আহকচোন আমাৰ গোপীনাথ বৰদলৈ এয়াৰপৰ্টৰ ভিতৰটো ইমান সুন্দৰকৈ বনাইছে মই প্ৰথমে গৈ দেখা পালোঁ ইমান ধুনীয়া ধুনীয়া প্ৰিণ্টিংবোৰ তাৰপিছত আপোন পাহৰা হৈ পৰিলোঁ আৰু এতিয়া এই ৰুমটোৰ পৰা আপোনালোকে দেখা পাব বাহিৰত থকা প্লেনবোৰ আহি থকা গৈ থকা আৰু ইয়াত ইমান ধুনীয়াকৈ সজোৱা আৰু ঠিক এনেদৰে আপোনালোকে বৰ্ডিং পাছ লৈ ওপৰলৈ এস্কেলেটৰত উঠাৰ পাছত এই ৰুমটোত ৱেইট কৰি থাকিব লাগিব আৰু আপোনাক কিদৰে টয়লেটটো ধৰিব পাৰিছে এই টয়লেটত আপোনাৰ নিজৰ কামখিনি কৰি ল'ব ঠিক এনেদৰে আপুনি ৱেইট কৰাৰ পাছত সময় হোৱাৰ লগে লগে আপুনি সেই স্থানত অপেক্ষা কৰিব লাগিব আহক আমি আগুৱাই যাওঁ সময় বাগৰাৰ লগে লগে তেতিয়া আপোনালোকেও নিজৰ নম্বৰ মতে সেই গেটেদি পাৰ হৈ এই ঘৰটো দি
ধৰিব পাৰিছে আপোনালোকে সেইফালে গৈ ফ্লাইটত উঠিব লাগিব আপোনালোকৰ চকুত ধৰিব পাৰিছেনে ইণ্ডিগোখন কি ধৰণে যাবলৈ লৈছে সেই চাওক ইণ্ডিগোখন গৈ আছে আৰু আমি ইণ্ডিগোত নাযাওঁ গতিকে সেইখনৰ পাছত যোৱাখনত যাবলৈ প্ৰস্তুত হৈ আছো আহকচোন এতিয়া ধৰিব পাৰিছে মোৰ লগত থকা মোৰ আত্মীয় স্বজনে এটা কিট দিছে আৰু এই কিটটো খুলি ইয়াত পৰা আপোনালোকে কোভিডৰ বাবে মাজত বহা মানুহজনক এনেদৰে এটা পোছাক দিয়া হয় যাতে সেই মানুহজনৰ মাজৰ ডিষ্টেন্সটো মেইনটেইন হৈ থাকে আৰু এনেদৰে আপোনালোকে চেনিটাইজাৰ মাস্ক আৰু ই পাছ হাতত লৈ আগমন কৰিবলৈ প্ৰস্তুত হওক আহক আৰু ময়ো সকলোকে দেখি ময়ো এই কিটটো লগোৱাৰ যত্ন কৰিলোঁ আৰু অৱশেষত সকলোৰে লগত মই এনেদৰে লাইন লোৱা আৰম্ভ কৰিলোঁ আৰু আমি যাম 7 নম্বৰ গেটেৰে গতিকে সেই 7 নম্বৰ গেটৰ ফালে আমি লাহে লাহে সকলোৰে মাজত আগবাঢ়িব লাগিব এয়াৰপোৰ্টৰ ভিতৰত থকা দোকানবোৰ দেখি ৰ'ব নোৱাৰা হ'লো তথাপিও এয়াৰপোৰ্টত এটা পানী বটল কিনিলোঁ 60 টকা দি মানুহৰ মাজতে এনেদৰে আগবাঢ়ি গৈ আছো এই ঘৰটো যে একদম গ্লাছৰে হয় আগফালে পিছফালে সকলো ফালে ধৰিব পাৰি আৰু এনেদৰে আগবাঢ়ি গৈ চাওকচোন ক' পালো আহি কিবা যেন আপোন পাহৰা হৈ উঠিছো লাহে লাহে সকলোৰে মাজত ময়ো সোমাই পৰিলোঁ ফ্লাইটৰ সোমাইছো এনেদৰে সোমোৱাৰ পাছতে আপোনাকো মাস্ক পিন্ধিবলৈ তেওঁলোকে নিৰ্দেশ দিব আৰু এয়াৰ হোষ্টেজে কৈ দিয়াৰ লগে লগে সকলোৱে তেনেদৰে মাস্ক আৰু ফ্ৰণ্টত থকা সেইখন লগাই লোৱাৰ যত্ন কৰিলে আৰু লাহে লাহে ফ্লাইটৰ ওপৰৰ ফালে ধোঁৱা ওলাব নোৱাৰে মই প্ৰথমে বৰ ভয় খাইছিলোঁ পিছত গম পালোঁ সেয়া ধোঁৱা নহয় মানুহখিনিক কোভিডৰ বাবে চেনিটাইজাৰ কৰা হৈছে তাৰ পিছত লাহে লাহে আমাৰ যাত্ৰা আৰম্ভ হ'বলৈ ল'লে সৰ্বশেষত ভাবিবলৈ কেতিয়া উঠিব তাকে ভাবি থাকোঁতে বাহিৰৰ ফালে মন গ'ল দেখা পালোঁ আমাৰ দৰে আৰু এখন ধুনীয়া এয়াৰ ইণ্ডিয়া নামৰ এৰোপ্লেনে লেণ্ড কৰিছে আৰু তাকে চাবলৈ ল'লোঁ সৰ্বশেষত আমাৰ যাত্ৰা আৰম্ভ হ'ল বহু সময় ওপৰত গৈ আমনি লাগি গ'ল সকলোৱে লোৱা দেখি ময়ো লৈ ল'লোঁ একাপ চাহ এয়াৰ এছিয়ানৰ চাহকাপ বৰ মজা আছিল কিন্তু এটা কথা কি জানে একাপ চাহৰ দাম কিমান জানে এক কাপ চাহৰ দাম হ'ল 100 টকা আকাশৰ ওপৰত চাহ খোৱা মজাই বেলেগ লাগিল তাৰ পিছত আৰম্ভ কৰিলোঁ আমাৰ পুনৰ যাত্ৰা আৰু এইখিনি সময়ত মই আছিলোঁ বাংলাদেশৰ ওপৰত বিশাখাপট্টনম হৈ আমি গৈ আছোঁ চেন্নাই অভিমুখে আহক আমি যাত্ৰা আৰম্ভ কৰোঁ আৰু সেইদিনা বহিছিলোঁ সন্মুখ ভাগত আৰু তাতে দেখা পালোঁ আপোনালোকক দেখাই দিয়া সেই ফোনটো ধৰিব পাৰিছে ইয়াতে ফোন কৰাৰ পিছত ওপৰত ডিসপ্লে হয় আমি ক'ৰ পালোঁ কেনেকৈ কি হৈ আছে সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব বহু টাইম বহি আমনি লগাত মনে মনে মোবাইলটো উলিয়াই ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিলোঁ এয়া আমি সন্মুখ ভাগত আছোঁ ইয়াৰ পৰাই খোৱা বস্তুবোৰ লৈ গৈ থাকে আৰু আপুনি অৰ্ডাৰ দিলে ইয়াতে দিব পাৰিব আৰু চাওকচোন 3টা সেট খালি আহিছে আপোনালোকো যদি আহিব পাৰিলে হয় আমাৰ লগত বৰ ভাল লাগিলে হয় আহক যাত্ৰা এইবাৰ আপোনালোকক লৈ যাব বিচাৰিছোঁ ফ্লাইটৰ ভিতৰত থকা ইউৰিনেলটোত কেনেকৈ যাব লাগিব সেইটো মই প্ৰথমে নিজেও ভয় খাইছিলোঁ তাৰপিছত এখোজকৈ আগবাঢ়ি গ'লোঁ সন্মুখৰ ফালে যাব লাগিব বুলি কোৱাত মই আগবাঢ়ি গ'লোঁ সেই অলপ আগত দেখুওৱা ৰুমটোৰ ফোনটোৰ ফালে এয়া মই দৰ্জাখন খুলি ভিতৰটো চালোঁ ইমান সৰু ইমান সুন্দৰ তাৰ পিছত ধৰিব পাৰিলোঁ ইয়াত আপোনাৰ সিগাৰেট খোৱা মানা আছে গতিকে তাত এখন লিখাও আছিল আৰু ইয়া মই গ্লাছতে ফটো মাৰি মুকু দেখাব পৰা যত্ন কৰিলোঁ এখন ধৰিব পাৰিছে নো স্মকিং ইন লেবৰেটৰী আৰু ইয়াৰ পাছতে এটা কুমুদৰ ব্যৱস্থা আছিল হয়তো নাজানিছোঁ কুমুদত কিবা কৰিলে ক'তবা কি হয় তাৰ পিছত মই আপোনালোকক দেখাব বিচাৰিছোঁ টিস্যু পেপাৰ ইয়াত চাবোন থাকে আপোনালোকে হাতখনো ধুব পাৰিব ঠিক এনেদৰে মই বাহিৰৰ কামখিনি কৰি ভিতৰলৈ যোৱাৰ যত্ন কৰিলোঁ আৰু আপোনালোকে কোনো ধৰণৰ টেনচন নল'ব এনেদৰে আপোনালোকে নভবা নিচিন্তাকৈও যদি কেতিয়াবা যাব লগা হয় তথাপিও তেওঁলোকে হেল্প কৰি আপোনালোকক নিজৰ পোৱা জেগাটোলৈ নিয়াৰ যত্ন কৰিব ধন্যবাদ এই বাইদেউগৰাকীক ধৰিব পাৰিছেনে এয়াৰ হোষ্টেজ বুলি কয় এওঁলোকক আপোনালোকে যিকোনো বস্তু অৰ্ডাৰ কৰিব পাৰিব আৰু আপোনালোকক সহায়ো কৰিব চাওঁতে আমাৰ জেগা আহি পালোঁ এয়া হ'ল চেন্নাই এই চেন্নাইখন চাওকচোন ইমান ধুনীয়া লাগিছে ওপৰৰ পৰা যেন আমি জাপ মাৰি দিম তেনেকৈহে অনুভৱ হৈছিল কিন্তু নোৱাৰি সঁচাই ওপৰৰ পৰা খুবেই ধুনীয়া লাগিল ৱাও বিউটিফুল অৱশেষত আহি পালোঁ আৰু কিবা কিবি কৈ আছিল শুনিবলৈ যত্ন কৰোঁতে গম পালোঁ আমি এতিয়া লেণ্ড কৰিম গতিকে বেলপাত লগাই ল'ব লাগিব নহ'লে ইমান জোৰেৰে তলত নামি যায় যেন আপুনি হামখুৰি খাই পৰি যাব আহক
Thank you, flying with AirAsia, and have a good night. ইয়াৰ ফ্লাইটৰ পৰা নামিলোঁ আৰু কাণখনি একো যেন শুনিব পৰা নাছিলোঁ। এস্কেলেটৰত লাহে লাহে তললৈ নামি অহা মজাই বেলেগ আছিল। কিন্তু মোৰ লগত যোৱা মাহীয়ে নামিবই নোৱাৰিলে, তেওঁ সিফালেদি ঘূৰি আহিল। ইয়াৰ পিছত আমি যাম এতিয়া, এয়া চাওক চেন্নাই এয়াৰপৰ্ট, ইমান সুন্দৰ, ইমান ধুনীয়াকৈ গছৰ পুলিবোৰ লগাই থৈ দিছে। আৰু চাওকচোন মানুহ খুবেই কম আছিল, তেতিয়া বাজিছিল নিশা 10:30 আৰু এতিয়া আমি 3 নম্বৰ কাউণ্টাৰলৈ গৈ আছোঁ। এটা কথা জানি খুবেই ভাল লাগিল, আপোনাৰ বেগটো আপুনি দাঙি আনিব নালাগে, অৱশেষত সেই বেগটো আহি আপোনাৰ ওচৰ পাই যাব। আৰু আমিও আগুৱাই গ'লোঁ বেগটো ল'বলৈ। নিজৰ বেগটো দেখি খুবেই ভাল লাগিল, সৌটো মোৰ বেগ আৰু এয়া মোৰ মহাহঁতৰ বেগ, বসন্ত কুমাৰ নাথ। আৰু ময়ো তেনেকৈ কেশৱ বুলি নিজৰ নামটোকে লিখি লৈ গৈছিলোঁ। ভাবিছিলোঁ ক'ৰবাত যদি নাইকিয়া হৈ যায় তেতিয়া কেনেকৈ। এনেদৰে আমি আকৌ পুনৰ এয়াৰপৰ্টৰ বাহিৰলৈ যোৱাৰ যত্ন কৰিলোঁ। এটা ভাল লগা বস্তু কি জানে, এনেকৈ গৈ দেখা পালোঁ বহুতেই দেখোন কাৰ্ডবোৰ লৈ ৰৈ যায়। সেইজন দেখা পাইছেনে, খাকী পোচাকধাৰীজন, তেওঁ আমাৰ নিবৰ কাৰণে ৰৈ আছে। তেওঁক সুধিলোঁ কি নাম আছিলে, নামটো আমাক দেখাই দিলে, আমাৰ লগত নামটো মিলি গ'ল। লগালগ ইমানেই ভাল লাগিল, তেওঁ আমাৰ হাতৰ পৰা বেগটো লৈ নিজে নিজে আগবাঢ়ি গ'ল। তেওঁৰ পিছে পিছে আমিও যোৱা আৰম্ভ কৰিলোঁ। আৰু এয়াৰপৰ্টৰ বাহিৰৰখন চোৱাৰ লগে লগে মোৰ মনটো এনেকুৱা লাগিল যেন আমি কিবা পূজাহে চাবলৈ আহিছোঁ, কিন্তু একো পূজা নাছিল। এয়া আছিল চেন্নাই মহানগৰীৰ ৰাতিৰ দৃশ্য। এয়াৰপৰ্টটো ইমান ধুনীয়াকৈ সজাই ৰাখিছে যেন আপোন পাহৰা হৈ যাব। কেতিয়াবা আপুনি যদি যায় তেতিয়াহ'লে ইয়াতে আপোনালোকৰ টেক্সি পিক আপ হ'ব, যিখন লিখা আছিলে। আৰু ইয়াত ইমান ডিচিপ্লিন, বাহ, খুবেই ভাল লাগিল। আৰু লগালগ আমি গাড়ীত বেগটো ৰখাই যোৱাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আমাৰ ৰুমলৈ। এয়া গাড়ীৰ নম্বৰ আছিলে BY 2531, এইটো হ'ল তামিলনাডুৰ গাড়ীৰ নম্বৰ। আৰু এনেদৰে যাত্ৰা আৰম্ভ কৰিলোঁ নিজৰ গন্তব্যস্থানলৈ যাওঁতে দেখা পালোঁ, চাওকচোন কি সুমধুৰ দৃশ্য, যেন পূজাৰ স্থলী। ইমান সুন্দৰ, ইমান ধুনীয়াকৈ লাইটবোৰ সজাই সজাই ৰাখিছে। এনেদৰে গৈ থাকোঁতে থাকোঁতে এই ৰাতিৰ নিশাৰ দৃশ্যত যেন আপোন পাহৰা হৈ পৰিছোঁ। সঁচাকৈ খুবেই সুন্দৰ আছিল চেন্নাই এয়াৰপৰ্ট। ইয়াৰ পিছত গম পালোঁ, সেইদিনাখন ইণ্ডিপেণ্ডেন্স ডে, মানে স্বাধীনতা দিৱস আছিল, সেইবাবে ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছিলে। আৰু এটা কথা মন কৰিলোঁ, এটা কথা কিন্তু সঁচাই নকৈ নোৱাৰি, সেই কথাটো কি জানে, ইমান চাফা। আমাৰ অসমখন যদি সঁচাকৈ আমি এনেদৰে চাফা কৰি ৰাখিলোঁ হয়, সঁচাই সুমধুৰ আৰু বৰ ধুনীয়া হ'ল হয়। সিহঁতৰ চাগে সেই চেন্নাই মানুহবোৰ আহিলে আমাৰ অসমখনত খুবেই বেয়া পাব। কিয় জানেনে, ৰাস্তাবোৰ চাওকচোন ইমান সুন্দৰ হৈ আছে যেন ইয়াত মানুহ নাথাকেই। আৰু কেতিয়াও তেওঁলোকে ইয়াত প্লাষ্টিকৰ বস্তুৱেই হওক বা তামোলৰ পিঠ কেতিয়াও নাপেলায়। এয়া মানুহৰ নিজৰ মানসিকতাৰ দৃশ্য। গতিকে এনেদৰে যাত্ৰা আৰম্ভ কৰি আমাৰ থকাৰ ভাড়া ৰুমটোলৈ গৈ আছোঁ। আৰু আপোনালোকক মই দেখাবলৈ পাই সুখী হৈছোঁ, আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰাকৈ এনেদৰে বাহিৰত যাব পাৰিব। নেটত খুব সুন্দৰকৈ কিছুমান নম্বৰ দিয়া থাকে, তাৰ বাবে হোটেলো বুক কৰিব পাৰিব। এতিয়া আমি এনেদৰে গৈ গৈ আমাৰ নিজৰ বুক কৰি ৰখা হোটেলৰ ৰুমটোলৈ আমি এনেদৰে গৈ আছোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।